Hello everyone, welcome to Monami's Blogs and Recipes. আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আপোনালোকৰ লগত আজি এটা আচাৰ ৰেচিপি শ্বেয়াৰ কৰিব লৈছোঁ। এইটো আচাৰ ৰেচিপি হৈছে খৰিচা আচাৰ ৰেচিপি। এইটো ৰেচিপি বনাবলৈ সহজ আৰু খাবলৈ খুব ভাল লাগে। তেনেহ'লে ৰেচিপিটো চাওঁ আহক এতিয়া। খৰিচাৰ আচাৰ বনাবৰ কাৰণে এয়া মই লৈছোঁ এবটল খৰিচা। আপোনালোকক মই আগতে বাঁহগাজৰ পৰা খৰিচা কেনেকৈ বনাই ভিডিঅ' দেখুৱাইছিলোঁ। সেয়া ভিডিঅ' আপোনালোকে চাই লৈ খৰিচা বনাব পাৰে। আৰু এয়া বটলৰ পৰা গোটেইখিনি খৰিচা মই উলিয়াই লৈছোঁ। এয়া খৰিচা থোৱা প্ৰায় 2 মাহমানেই হ'ল চাগে। আৰু খৰিচাখিনি খুব ধুনীয়া হৈ আছে আৰু গোন্ধটো খুব ধুনীয়া হৈছে আৰু খাবলৈও টেঙা ভাৱটো আহিলে। আৰু এতিয়া এইখিনিৰ পৰা মই আচাৰ বনাম। আচাৰ বনাবৰ কাৰণে এয়া খৰিচাখিনি মই অলপ অলপকৈ চেপি পেলাই ডলাখনত থৈ যাম। এইখিনিৰ পৰা বহুতখিনি পানী ওলালে। এইখিনি পানী দি আপোনালোকে এইখিনি খৰিচাৰ পানীৰে আপোনালোকে মাছৰ জোল বনাব পাৰে। এই ডলাখন মই ৰ'দত দিম। আজিৰ ৰ'দটো চোকা ৰ'দ, সেইটো কাৰণে এইখিনি মই 3 ঘণ্টামান ৰ'দত দিম। 3 ঘণ্টা ৰ'দত দিলেই খুব ধুনীয়াকৈ শুকাই যাব। এয়া 3 ঘণ্টা ৰ'দত দিয়াৰ পিছত চাওক খৰিচাখিনি ভালদৰে শুকালে। এতিয়া আচাৰ বনাওঁ আহক। এখন কেৰাহী মই গেছত উঠাই দিছোঁ আৰু কেৰাহীখন অকণমান গৰম হ'বলৈ দিছোঁ। এতিয়া ইয়াত দি দিছোঁ মই 2 চামুচ গোটা ধনিয়া, 2 চামুচ গোটা জিৰা আৰু 2 চামুচ পাঁচফোৰণ। এতিয়া গেছৰ ফ্লেম ল'ত ৰাখি মছলাখিনি প্ৰায় 2 মিনিটমান ভাজি ল'ম। এয়া মছলাখিনিৰ পৰা খুব ধুনীয়া গোন্ধ ওলাইছে, মানে মছলাখিনি ভজা হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু কেৰাহীখন মই এতিয়া নমাই থৈছোঁ। এতিয়া এটা খুন্দনা লৈছোঁ আৰু ইয়াতে মই মছলাখিনি দি দিছোঁ। মই খুন্দনাত মছলাখিনি খুন্দিম। আপোনালোকে মিক্সাৰ গ্ৰাইণ্ডাৰতো দিব পাৰে। আৰু এতিয়া মছলাখিনি মই খুন্দি লৈছোঁ। বহুত বেছি মিহি নকৰোঁ। আপোনালোকে এয়া চাওক, বহুত বেছি মই মিহি কৰা নাই। মিক্সিত দিলেও আপোনালোকে বেছি মিহি নকৰিব। এতিয়া মই কেৰাহীখন আকৌ গেছত উঠাইছোঁ আৰু কেৰাহীখন গৰম হোৱাৰ পিছত ইয়াত দি দিছোঁ 1 কাপ মিঠাতেল। আৰু তেলখিনি মই এতিয়া মিডিয়াম ফ্লেমত ভালকৈ গৰম হ'বলৈ দিম। তেলখিনি ভালকৈ গৰম হ'বলৈ দিব, মানে ধোঁৱা ওলোৱালৈকে তেলখিনি গৰম কৰিব। এয়া চাওক, তেলখিনি ধোঁৱা ওলাইছে আৰু ভালকৈ গৰম হৈ গ'ল। এতিয়া তেলখিনি মই গেছৰ পৰা নমাই লৈছোঁ আৰু তেলখিনি সম্পূৰ্ণকৈ ঠাণ্ডা হ'বলৈ দিছোঁ। তেলখিনি সম্পূৰ্ণকৈ ঠাণ্ডা হোৱাৰ পিছত ইয়াত দিছোঁ আধা চামুচ হালধি, এচামুচ নিমখ, এচামুচ ৰেড চিলি পাউডাৰ। ৰেড চিলি পাউডাৰ মই ৰংটোৰ কাৰণে দিছোঁ। আৰু 6-7টামান জলকীয়া সৰু সৰুকৈ কাটি দিছোঁ। মই পকা জলকীয়া লৈছোঁ। আৰু ইয়াত দিছোঁ খুন্দি থোৱা মছলাখিনি। এতিয়া গোটেইখিনি ভালদৰে তেলৰ লগত মিক্স কৰি লৈছোঁ। গোটেইখিনি ভালদৰে মিক্স কৰি লোৱাৰ পিছত ইয়াত দি দিছোঁ শুকাই লোৱা খৰিচাখিনি। এতিয়া খৰিচাখিনি তেল আৰু মছলাখিনিৰ লগত ভালদৰে মিক্স কৰি লৈছোঁ। এয়া তেল আৰু মছলা খৰিচা গোটেইখিনি ভালদৰে মিক্স হৈ গ'ল, মানে আমাৰ আচাৰ ৰেডি হৈ গ'ল। এই আচাৰ সম্পূৰ্ণকৈ ঠাণ্ডা হ'ল। এতিয়া মই এটা গ্লাছৰ বটল লৈছোঁ আৰু এইটো বটল মই কুহুমীয়া গৰম পানীৰে ভালদৰে ধুই ৰ'দত শুকুৱাই লৈছোঁ। আৰু এতিয়া বটলটোত গোটেই আচাৰখিনি মই ভৰাই ল'ম।
এয়া গোটেইখিনি আচাৰ বটলত ভৰাই ল'লোঁ আৰু এয়া খৰিচাৰ আচাৰ ৰেডি হৈ গ'ল। আচাৰখিনি মই 7 দিনমান এনেদৰে ৰ'দত দিম। ৰ'দত দিয়াৰ পিছত আচাৰখিনি খাবলৈ ভাল হয় আৰু 7 দিনৰ পিছত এয়া আচাৰ খাব পৰা হ'ব। এয়া আচাৰ এবছৰলৈকে ভাল হৈ থাকিব। আচাৰখিনি বনাই হোৱাৰ পিছত সদায় গ্লাছৰ বটলতে থ'ব আৰু বটলটো কুহুমীয়া গৰম পানীৰে মই কোৱাৰ দৰে ধুই ৰ'দত শুকুৱাই ল'ব আৰু প্লাষ্টিকৰ বটলত আচাৰ নথ'ব, কাৰণ আপোনালোকে জানেই প্লাষ্টিক আমাৰ স্বাস্থ্যৰ কাৰণে ভাল নহয়। সেইটো কাৰণে গ্লাছৰ বটলতে থ'ব আৰু মাজে মাজে ৰ'দত দি থাকিব, তেতিয়া আচাৰখিনি খাবলৈ ভাল হয় আৰু বহুত দিন ভালো থাকে। আৰু এইখিনি আচাৰ মই কৈছোঁ এবছৰলৈকে ভাল হৈ থাকিব। আপোনালোকেও এনেদৰে খৰিচাৰ আচাৰ বনাই খাই চাবচোন আৰু কেনে পালে মোক কমেণ্ট বক্সত জনাব। আজিৰ যদি ৰেচিপিটো আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলত যদি আপুনি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকক আকৌ লগ পাম। আজিৰ কাৰণে বাই বাই।